Nakaniba? Hello, Shani. Hello. Dunia bata dise কিন্তু হয় my channel Madhu's vlog যদি মোৰ চেনেলত প্ৰথম তেতিয়া হলে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব নকৰিবা Say do not subscribe to my channel but আপোনালোকে do not subscribe Madhu's vlogs channel but মই ভাল কন্টেন্ট দিও তোমাৰ ইনফরমেশন ভিডিও do জ্যাদা ভিডিও নবনাও তো সাবস্ক্রাইব কৰি দিবা আৰু যদি হে মোৰ চেনেলত আপোনালোকে নোটিফিকেশন বেল আইকনটো অল কৰা নাই তেতিয়াহলে অল কৰি থৈ দিব যাতে মোৰ ভিডিওটো পুনতে উপভোগ কৰিবলৈ পায় আৰু এইটো দেখিছে এইটো কোন হয় এইটো হৈছে আমাৰ হৈছে এইটো আইও একদম জমা হ'ব নিদি মেনাজ নাজানে গাইস মেনাজ একদম মেনাজ নাজানে এনে হলে লাগা টাইমত বহুত কিবা কৰে খালি সুমা খাব গলে ঠাস ঠুস এনিৱে তো দিনটো কি কৰো কি নকৰো দেখাও আৰু গাইস কথা শুনিবা একো কথা নুশুনিবা সব কথা আনিবা মই সো ৰাতিপুৱা উঠিলো এইটো গুড বয় গাইস দেখিছে এইটো গুড বয় এইটো আয়ো ব্লগটো ৰাতিপুৱাই কৰিছিলো কন্টিনিউ কৰিব নোৱাৰিলা আকৌ দুপৰীয়াৰ পৰা কন্টিনিউ কৰিলো হেল্ল ধুনীয়া বটা দিছে হয় তোৰ মানত তাই মানে কেনেকুৱা পেনিক খাইছে লগৰ এজনী বচালে আৰু মানে কি আৰু ঠিক আছে Nakaniba? ব্লগটো বনাম বুলি ভাবিছিলো কিন্তু বনোৱা নহল ভালো নালাগে এনেকৈ খবৰ ল'ব গ'লে ব্লগ বনাবলৈ তথাপিতো দুখনমান ফটো শ্বেয়াৰ কৰিছোঁ আশা কৰোঁ তাই সোনকালে ভাল পায় আৰু আমাৰ লগত আকৌ আগৰ দৰে তাই সুস্থ হৈ উঠে তাৰে কামনা কৰিছোঁ একে কৈ আছিলোঁ এনেকৈ উঠা এনেকৈ লিব তাই বিৰাট বেয়া পায় মানে ছোৱালীটোৱে সব নতুন বস্তু ছোৱালীটোৰ সব নতুন বস্তু এটা ভাল আহিছে এনেদৰে বহুত দিনৰ মূৰত ওলালো বাবে আৰু সন্ধিয়াও হৈ গ'ল যিহেতুকে কমেডিৰ ঘৰৰ পৰা ওলাওঁতে আৰু তাতে আমি ভাবিলোঁ যিহেতুকে ওচৰতে টাকো ভেলি আছে এপাক সোমায়ে যাওঁ আৰু অহাও নাছিলোঁ যিহেতুকে অলপ আহিলোঁ অৰ্ডাৰ দিয়াৰ টাইম এতিয়া অৰ্ডাৰ দি লৈছোঁ আমি লৈছোঁ নেকেড চিকেন টাকোছ আৰু মই লৈছোঁ ভেজ টাকোছ আৰু বাকীটো দেখিছে কোক আছে লগত আৰু আছে মেংগো শ্বেক এনেকৈ খালোঁ একদম মানে লাইটকৈ আৰু খাই অলপ কৰি কেনে কটকটীয়া টাইট আৰু এইটো মোৰ পেপচি ঈশানীৰ পেপচি Cheers.
ৰুটিন আহি গ'ল ক্লাছ কৰিব হ'ল মালিৰ পৰা একেবাৰে মন নাই খোৱা ষ্টাৰ্ট কৰা লাজ কৰিছা কিয় নাই মই চাই আছোঁ কেতিয়া খাব পাওঁ কাটি এটা কাম কৰোঁ এটা তৰফা এইটো কেনেকুৱা আছে যদি এইটো ভাল ভাল তেতিয়াহ'লে মই লৈ যাম চলছে ঈশানী যিহেতু সন্ধিয়াৰ সময় এতিয়া মালিগাঁৱত খুব ট্ৰেফিক আৰু মই ৰেপিড' বুক কৰি ল'লোঁ কাৰণ গাড়ীৰ মাজে মাজে হ'লেও মই ওলাই যাব পাৰিম ৰেপিড'ত আৰু সেইকাৰণে ভিডিঅ'টো ইমানেই আছিল আজিলৈ যদি এই ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট ৱাও ইমান ধুনীয়া লাগিছে মোক এণ্ড শ্বেয়াৰ প্লিজ ধুনীয়া লাগিছে बीच बाजार में ৱাও মোক বহুত ধুনীয়া লাগিছে বাছ মই এইটোৱে জানিছোঁ আৰু दुनिया साली